এফালে কৰ্দৈখিনি কাটি ৰ'দত দি লৈছোঁ। তাৰ পাছত মায়ে ক'লে বোলে ধানো ৰ'দত দিব লাগিব। এফালে ধানখিনিও উলিয়াই লৈছোঁ। যিহেতু ৰ'দটো দিওঁতেই যদি ধানখিনি শুকুৱাই নলওঁ তেনেহ'লে বৰ দিগদাৰ হ'ব, যিহেতু বিহু পালেহিয়ে নহয় জানো। আইতা আৰু মই ধান ৰখি আছোঁ। যিহেতু ধানখিনি যদি এৰি থৈ যাওঁ গৰু ছাগলী গোটেইখিনি আহি খাই পেলাব। আইতাই আকৌ মাজে মাজে মোক গালিও পাৰি আছে দেই। এফালে জহা ধান বৰা ধান দুইখিনিয়ে ৰ'দত দি আছোঁ। এয়া আইতাই গালি পাৰি আছে চাওকচোন মোক। তাৰ পাছত আকৌ গধূলি সময়ত মই মিললৈ বুলি আহিছিলোঁ, মানে আমাৰ ঘৰৰ ওচৰতে আছে। এইফালে এইবোৰ যে বস্তাবিলাকত হুৰুম পেকিং কৰি থৈছে, এইখিনি হৈছে মুড়ি। এই মিলত সকলো ধৰণৰ জলপান পাব আপোনালোকে। এয়া সান্দহ গুড়ি। তাৰ পাছত আপোনালোকক আৰু দেখাম দেই, এইবোৰ দেখিছেনে? এইখিনিয়ে হৈছে হুৰুম। মই পিছে খাই নাই পোৱা দেই। এয়া হৈছে বকুল বৰা ধানৰ চিৰা, যোনখিনি ৰঙা, আৰু বগাখিনি হৈছে মালভোগ ধানৰ চিৰা। মানে মই জলপান খাই ইমান ভাল নাপাওঁ, লোকক খোৱা দেখিলেহে খাওঁ খাওঁ লাগে। তাৰ পাছত আখৈ চিৰা